আজি আমাৰ কাজিৰঙা কহৰা ৰেঞ্জৰ বৰদলনি কেম্প এৰিয়াত আমাৰ দুজন ষ্টাফৰ ৰাইন' এটেক কৰিছিল খবৰ আমি পাইছিলোঁ। আমি লগে লগে আমাৰ টীম পঠোৱাৰ পিছত গম পাইছোঁ একজন ষ্টাফক ৰাইনৰ ডাইৰেক্ট এটেক কৰিছে। তেখেতৰ নাম চাহাবুদ্দিন আছিল, তেখেত হোমগাৰ্ড হয় নাগাঁৱৰ পৰা। আৰু এই দুজন ষ্টাফকে আমি ইমিডিয়েটলি উদ্ধাৰ কৰি লৈ আহিছোঁ কহৰা মেডিকেললৈকে, কিন্তু লৈ আহোঁতে আমি গম পালোঁ ইয়াত তাৰপিছত চাহাবুদ্দিনৰ ডেথ হৈছে বুলি এইটো এটেকত। আৰু লগতে থকা ষ্টাফৰ এতিয়া অলপ ৰামেন বৰা হয়, তেখেতৰ অলপ শ্বক চিমটমছ আছে, সেইটো ইমিডিয়েটলি যোৰহাটত ৰেফাৰ কৰা হৈছে। যোৰহাট এতিয়া আমি লৈ গৈ আছোঁ। এইটো বৰদলনি কেম্প হয় কহৰা ৰেঞ্জৰ, এইটো দাকিন পাৰ্কতে থাকে। তেখেত ডিউটিত থাকোঁতে এইটো ঘটনা হৈছে, কেম্পৰ পৰা অলপ দূৰত ডিউটিত আছিল, সেইটো সময়তে ঘটনা হৈছে। এইটো গড়ৰ একজেক্ট ডিটেইলছ আমি এতিয়া বিচাৰি আছোঁ, তাত আমাৰ টীম ইনকুৱাৰী কৰিব কেনেকুৱা ক'ত হৈছে, এইকেইটাৰ ডিটেইলছ এতিয়া ওলাব।